নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিগ্যাসি গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, মই এই ভিডিঅ'টোত আজি আলোচনা কৰিম ছাগলীৰ এটা বহুত ভয়ানক বেমাৰৰ বিষয়ে। বেমাৰটোৰ নাম হৈছে প্ৰলেক্স আৰু বেমাৰটোৰ নামটো আপোনালোকৰ বাবে অচিনাকি হ'লেও বেমাৰটো যেতিয়া মই লক্ষণবিলাক ক'ম আপোনালোকে নিশ্চয় বেমাৰটো চিনি পাব। এই বেমাৰটো সাধাৰণতে বুঢ়ী ছাগলীবিলাকৰ বেছি হয় আৰু যেতিয়া ছাগলী গাভিনী হয় তেতিয়া লক্ষণবোৰ বিশেষকৈ দেখা যায়। মই ধুনীয়াকৈ আপোনালোকৰ কথাটো বুজাই দিম মেডিচিন কি আৰু বেমাৰটো হ'লে লক্ষণবোৰ কেনেকুৱা হয়। আচলতে এই বিষয়টোৰ ওপৰত মোক কেইবাজনো বন্ধুৱে কমেণ্ট কৰিছিলে আৰু এই বেমাৰটো হৈছে বুলি কৈছিলে, কি মেডিচিন লাগে সুধিছিলে। মই কেইবাজনকো উত্তৰ দিছিলোঁ, কিন্তু যোৱাকালিও এজন বন্ধুৱে এই বিষয়টোৰ ওপৰত সুধিলে, তেওঁৰ এনেকুৱা বেমাৰটো হৈ আছে আৰু মেডিচিনটোৰ বিষয়ে মই ধুনীয়াকৈ তেওঁক বুজাই দিছিলোঁ, কিন্তু তেওঁ ক'লে ৰিকুৱেষ্ট কৰিলে যে ভিডিঅ' এটা বনাই দিলে আমাৰ বুজিবলৈ অকণ সুবিধা হয়। সেইবাবে মই ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ, তেতিয়া সকলোৰে কাৰণে সুবিধা হ'ব। বিষয়টোলৈ আগবঢ়াৰ আগতে বন্ধুসকল, আপোনালোক সকলোকে মই পুনৰ এবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ হিয়া ভৰা মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোকৰ বাবে খোলা এই সৰু চেনেলটো আজি 2 মাহ পাৰ হৈছে আৰু বহু দূৰ আগুৱাই নিছে আপোনালোকে। আশা কৰোঁ এনেকৈ আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি যাব আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম যাতে আপোনালোকৰ বাবে অকণমান সঁহাৰি হয়, তেনেকৈ মই ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম। তেন্তে আহক বন্ধুসকল, বিষয়টোলৈ আগবাঢ়োঁ। যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই থ'ব, তেতিয়া মই যিকোনো ভিডিঅ' দিলে আপোনালোকৰ মোবাইলে পোনপ্ৰথমে যাব। আৰু যিকোনো আপোনালোকৰ কথা সুধিব লগা থাকিলে, কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব আৰু মই সকলো কমেণ্টৰ উত্তৰ দি আহিছোঁ আৰু এনেকৈ আপোনাৰ কমেণ্টৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। বন্ধুসকল, বেমাৰটোৰ নাম হৈছে প্ৰলেক্স। বেমাৰটোৰ নামটো অচিনাকি হ'ব পাৰে, কিন্তু মই কথাখিনি আপোনালোক ধুনীয়াকৈ বুজাই দিম, নিশ্চয় আপোনালোকে বুজি পাব। তাৰ আগতে বেমাৰটো চিনাকিটো আমি ল'ম, তাৰ আগতে আমি প্ৰথম কাৰণটো জানি লওঁ। আমি যদি কাৰণটো আমি প্ৰথম ৰোধ কৰিব পাৰোঁ যে বেমাৰটো কিহৰ কাৰণে হৈছে, সেই কাৰণটো যদি আমি ভালকৈ জানি লওঁ আৰু সেইখিনি যদি আমি হ'বলৈ নিদিওঁ, তেতিয়া এনেকুৱা পৰিস্থিতিলৈ আমাৰ নাহে বা তেনেকুৱা বেমাৰো নহয় বা আমি ইমান চিন্তাত পৰিবও নালাগে। প্ৰথম আমি কাৰণটো হৈছে কি, যেতিয়া ছাগলীবিলাক লাহে লাহে বয়স হৈ আহে, বা এইটো কম বয়সৰো হ'ব পাৰে, কিন্তু বেছিকৈ এইবিলাক বুঢ়ী ছাগলীৰ বেছি হয়, বয়সস্থ ছাগলী বেছি হয়। যেতিয়া কি ছাগলীৰ খাদ্য পাতি যেতিয়া আপুনি কম পৰিমাণে দিব বা ভিটামিন জাতীয় খাদ্য আপুনি ছাগলীজনীক খাবলৈ নিদিব, তাৰ ফলত কি হয়, ছাগলীজনী লাহে লাহে কমজুৰি হয়, ছাগলীজনী লাহে লাহে দুৰ্বল হৈ যায় আৰু দুৰ্বল হোৱাৰ কাৰণতে এই প্ৰলেক্স বেমাৰটো হয়। গতিকে বন্ধুসকল, এই বেমাৰটো নহ'বৰ কাৰণে আপোনালোকে খাদ্য পাতিৰ প্ৰতি ধ্যান দিব আৰু ভিটামিনযুক্ত খাদ্য দিব, ঘাঁহেই দিয়ক বা আপুনি যি দিয়ে দানাই দিয়ক, অলপ যাতে ভিটামিনযুক্ত ঘাঁহ পায় আৰু দানা পায়, তেতিয়া এই বেমাৰটো কেতিয়াও ছাগলীৰ নহয়। আৰু লক্ষণবোৰ হৈছে, যেতিয়া এই বেমাৰটো হ'লে কি হয়, ছাগলীজনীয়ে যেতিয়া শুব বা মাটিত শুব বা বহিব, তেতিয়া কি হয়, ছাগলীৰ ইউনিখন পেচাবৰ যিটো ৰাস্তা, ইউনিখন কি হয় বাহিৰৰ ফালে ওলাই আহে। যিটো পেচাবৰ যিটো ভিতৰৰ অংশ চোৱা বাহিৰৰ ফালে ওলাই অহা দেখা যায়। আৰু এইটো গাভিনী ছাগলীৰ বেছি হয়, যেতিয়া লাহে লাহে 3 মাহ 4 মাহ যেতিয়া গাভিনী হ'ব ছাগলীজনী, 3 মাহৰ ওপৰলৈ যেতিয়া যাব, তেতিয়া লাহে লাহে বেছিকৈ দেখা যায়। পেচাবৰ ৰাস্তাটো বাহিৰলৈ ওলাই আহিব, ওলটি যোৱা দি যায়। যেতিয়া বস্তুটো পূৰা উলটি খাই যায়, ভিতৰৰ অংশটো বাহিৰৰ ফালে শুই থকা অৱস্থাত যেতিয়া আপুনি চালে যেতিয়া পূৰা ধৰিব পাৰিব যে ভিতৰৰ অংশটো মেল খাই আছে, তেতিয়া যদি বস্তুটো উলটি খাই যায়, তেতিয়া ছাগলীজনী খুব এটা বিষ হয়, ছাগলীজনীক বহুত কষ্ট পায়, কিন্তু যিহেতুকে অমাত বস্তু ক'ব নোৱাৰে, কিন্তু খুব এটা বিষ হয়। আৰু যদি এনেকৈ বেছি হৈ যায়, তেতিয়া কি হয়, ছাগলীজনী পোৱালি জন্ম দিয়াটো কষ্ট হয় আৰু হয়তো মৃত্যুও হ'ব পাৰে। এইবিলাকে হৈছে বেমাৰটোৰ লক্ষণ। যদি এই বেমাৰটো হৈ যায়, তেতিয়া আমি কিছু মেডিচিন কৰিব পাৰিম আৰু সেইবিলাক সাধাৰণ মেডিচিন আপুনি যদি কৰে, ছাগলীজনী ভাল হৈ যায়। আৰু তেনেকৈ হৈছে, মই আমাৰ ঘৰৰ পৰা কিছু আঁতৰত মই তেনেকৈ এজনী ছাগলী হৈছিলে আৰু তেখেতৰ তাত মই গৈ কৰিছিলোঁ আৰু ছাগলীজনী ধুনীয়াকৈ সুস্থ হৈ গ'ল। আপুনি কি কৰিব, যেতিয়া এইটো হ'ব, আপুনি যিটো অষ্ট্ৰোভেট কেলছিয়াম আছে, এইটো আপুনি বজাৰত পাই যাব। অষ্ট্ৰোভেট কেলছিয়ামটো আনিব। অষ্ট্ৰোভেট কেলছিয়ামটো 1 লিটাৰৰ লগত আপুনি 30 ml ভিমাৰেল আপুনি মিলাই ল'ব। অষ্ট্ৰোভেট কেলছিয়ামৰ যিটো 1 লিটাৰৰ যিটো বটল, সেই বটলটোত আপুনি 30 ml ভিমাৰেল ধুনীয়াকৈ মিলাই ল'ব। মিলাই পেলাই কি কৰিব, 20 ml কৈ ছাগলীজনীক প্ৰতিদিনে খুৱাব। কিবা এটা চিৰিঞ্জত উলিয়াই লৈ পেলাই আপুনি মুখখন ফালি পেলাই ছাইডৰ পৰা ধুনীয়াকৈ খুৱাই দিব আৰু প্ৰতিদিনে খুৱাব। যেতিয়া আপোনাৰ লক্ষণবোৰ দেখা পাব, যেতিয়া এইবিলাক সাধাৰণতে বেছিকৈ আপোনাৰ 4 মাহ যেতিয়া গাভিনী হৈ যাব, জগিবলৈ আৰু 1 মাহমান থাকে, তেনেকুৱাটো বেছি দেখা যায়। তেতিয়াৰ পৰা কি কৰিব, আপুনি যেতিয়ালৈকে ছাগলীজনী নজগে, ছাগলীজনী জগাৰ সময়লৈকে আপুনি প্ৰতিদিনে 20 ml কৈ অষ্ট্ৰোভেট কেলছিয়ামৰ লগত যিটো ভিমাৰেল মিলাইছিলে, সেইটো আপুনি 20 ml কৈ প্ৰতিদিনে খুৱাই গৈ থাকিব। আৰু লগতে কি কৰিব, যিটো আমাৰ মিনাৰেল মিক্সাৰ আছে, এগ্ৰ'মিন 4 যিটো মিনাৰেল মিক্সাৰ, সেইটো আপুনি 10 পৰা 15 গ্ৰাম
ছাগলীজনীক প্ৰতিদিনে মিঠৈৰ লগত মিলাই পেলাই ছাগলীজনীক খুৱাব। মানে যেতিয়াবা একেলগে খুৱাব, যেতিয়াবা লক্ষণবোৰ আপুনি দেখা পায় এই মেডিচিনকেইটা কৰিব লাগিব। মানে কি যিটো এগ্ৰ'মিন 4 মিনাৰেল মিক্সাৰ আছে সেইটো 10ৰ পৰা 15 গ্ৰাম দিব পাৰিলে বেছি ভাল, নোৱাৰিলেও 10 গ্ৰামকৈ দিব আৰু মিঠৈৰ লগত ধুনীয়াকৈ মিলাই পেলাই ছাগলীজনীক খুৱাই দিব আৰু এইটো প্ৰতিদিনে খুৱাব। 3 নম্বৰতে হৈছে কি আয়ুৰ্বেদিক মেডিচিন কোজ পাক বুলি এটা আয়ুৰ্বেদিক মেডিচিন আছে, সেইটো আপুনি 20 গ্ৰামকৈ ছাগলীজনীক প্ৰতিদিনে খুৱাব লাগিব। মানে কোজ পাক মেডিচিনটো আপুনি 20 গ্ৰামকৈ ছাগলীজনীক প্ৰতিদিনে খুৱাব লাগিব। এই যি 3টা মেডিচিনৰ কথা ক'লোঁ, এই 3টা মেডিচিন আপুনি ছাগলীজনী যেতিয়া বেমাৰৰ লক্ষণবোৰ দেখিব তেতিয়াৰ পৰা যেতিয়ালৈকে ছাগলীজনী নজগে ডেলিভাৰী হোৱাৰ সময়লৈকে আপুনি এই মেডিচিনকেইটা সদায় আপুনি ইউজ কৰি থাকিব। তেতিয়া ছাগলীজনীয়ে পোৱালি জন্ম দিয়াত কষ্ট নহয় আৰু বেমাৰটো মানে ছাগলীজনী মৃত্যুও নহ'ব আৰু বেমাৰটোত মানে যিখিনি কষ্ট পাই আছে সেই কষ্টখিনি ছাগলীজনীয়ে নাপায় আৰু লাহে লাহে সুস্থ হৈ আহিব। এইখিনি কৰিলে ছাগলীজনী সুস্থ হ'ব। আপুনি যিবাৰ ধৰক ছাগলীজনী জগাৰ আগত যেতিয়া আপুনি এইখিনি কৰিব জগাৰ সময় লাগে তেতিয়া ছাগলীজনী সুস্থ হ'ব। কিন্তু এই বেমাৰটো যাতে পুনৰ দ্বিতীয়বাৰ আকৌ নহয়, দ্বিতীয়বাৰ যাতে এই বেমাৰটো আকৌ দেখা নিদিয়ে তাৰ কাৰণে কিছু মেডিচিন কৰিব লাগিব। সেইকেইটা মেডিচিন কৰিলে ছাগলীজনী সেই বেমাৰটো পুনৰ আৰু নহয়, সম্পূৰ্ণ ভাল হৈ যাব। মেডিচিনকেইটা হৈছে প'ড'ফাইলম 1000 পটেঞ্চি, লগতে চিপিয়া 200 পটেঞ্চি। এইকেইটা আপুনি মানে হোমিওপেথিক মেডিচিনৰ দোকানত আপুনি বিচাৰিলে পাই যাব। প্ৰথমটো হৈছে প'ড'ফাইলম 1000 পটেঞ্চি মানে পাৱাৰৰ, আৰু 2 নম্বৰটো হৈছে চিপিয়া এইটো 200 পটেঞ্চি। এই দুটা মেডিচিন ল'ব আৰু ছাগলীজনী জগাৰ পিছত মানে যেতিয়া ছাগলীজনী জগি যাব, জগাৰ এমাহৰ পিছৰ পৰা আপুনি ব্যৱহাৰ কৰিব। প্ৰথমকেইটা আপুনি ব্যৱহাৰ কৰিলে সেইকেইটা জগাৰ আগত কৰিলে জগাৰ দিনাখনলৈকে, তেতিয়া আপোনাৰ ছাগলীজনী জগিলে। জগাৰ পিছত যেতিয়া ছাগলীজনী জগি যাব, জগাৰ এমাহ আপুনি ৰ'ব। এমাহ যেতিয়া পাৰ হৈ যাব তেতিয়া আপুনি এই যি দুটা মেডিচিন ক'লোঁ সেই মেডিচিন দুইটাৰে 10 ml কৈ, ইটোৰ 10 ml সিটোৰ 10 ml, সেই 10 ml কৈ আপুনি ছাগলীজনীক প্ৰতিদিনে খুৱাব। আপোনাৰ প্ৰতিদিনে এবাৰকৈ খুৱাব আৰু এমাহলৈ কণ্টিনিউ খুৱাব। তাৰমানে জগাৰ এমাহৰ পিছৰ পৰা আপুনি আৰম্ভ কৰিব আৰু দুইটা মেডিচিনৰে 10 ml কৈ ছাগলীজনীক দিনত এবাৰকৈ খুৱাব আৰু আপুনি কণ্টিনিউ এমাহ খুৱাব। যেতিয়া আপুনি এমাহ কণ্টিনিউ খুৱাই দিব তেতিয়া এই বেমাৰটো ভগৱানে কৰালে পুনৰ আকৌ ছাগলীজনী বেমাৰ এনেকুৱা নহয় আৰু ছাগলীজনী সম্পূৰ্ণ সুস্থ হৈ যাব। গতিকে বন্ধুসকল প্ৰলেক্স বেমাৰৰ বিষয়ে এইখিনি আছিলে। কাৰণ আৰু লক্ষণবোৰ ক'লোঁ। প্ৰথম আপুনি কাৰণটো যেতিয়া আপোনাক হ'বলৈকে নিদিব বেমাৰটো, মানে আপুনি যেতিয়া দুৰ্বল হ'বলৈ নিদিব তেতিয়া এই বেমাৰটো নহয়। আৰু যদি হৈ যায় কিবা কাৰণত বা এতিয়া বৰ্তমান যদি হৈছে তেতিয়া এইখিনি মেডিচিন এনেকৈ ব্যৱহাৰ কৰক আৰু এইখিনি প্ৰমাণী মেডিচিন ভাল হ'ব। গতিকে মই সদায় চেষ্টা কৰোঁ যাতে আপোনালোকৰো অকণ সহায় হয় আৰু যিসকলে নতুনকৈ ফাৰ্ম কৰিছে তেওঁলোক যাতে অকণ আগবাঢ়ি যাব পাৰে তাৰেই মোৰ আশা। গতিকে বন্ধুসকল আজি মই এই ভিডিঅ'টোত এইখিনিকে জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুসকল ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আপোনাৰ যিকোনো ভিডিঅ' এটা মই দিলে আপোনাৰ মোবাইললৈ পোনপ্ৰথমে যাব। আৰু যদি আপোনাৰ কিবা যিকোনো ধৰণৰ ডাউট থাকিলে আপুনি কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, মই নিশ্চয় আপোনাক সময় উলিয়াই উত্তৰ দিম। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। জয় আই অসম, নমস্কাৰ।